এতে যিমান একাডেমিৰ মানুহ থিয় হ'ল প্ৰত্যেকে একাডেমি চলাই আছে কোনোবাই ফুটবলৰ চলাইছে কোনোবাই বেডমিণ্টনৰ চলাইছে কোনোবাই বেলেগ স্পৰ্টছৰ চলাইছে একাডেমি চলি আছে কিন্তু যেতিয়া এ ডিভিজন বি ডিভিজন খেলিব লগা হ'ব তেওঁলোকে এফিলেটেড নহয় তেওঁলোকে এটা বেলেগ ক্লাবক ধৰিব লাগে এফিলেটেড ক্লাব এটা আৰু এফিলেটেড ক্লাবটোৱে বছৰে বছৰে সুন্দৰ ৰেজিষ্টাৰ একদম মিলে আমিতো এ ডিভিজন খেলিছোৱে আমাক কেনেকৈ ডিকুৱালিফাই আৰু তোমালোকে স্পৰ্টছমেন প্ৰডিউচ কৰিছানে নাই স্পৰ্টছমেনটো ফিল্ডত বেলেগে প্ৰডিউচ কৰি আছে খেলিবৰ কাৰণে তোমালোকৰ নামটো লৈ পেলাই এ ডিভিজন বি ডিভিজন খেলিছে খেলি তোমালোকে কয় আৰে তোমালোকে কিয় একাডেমি এখন চলাব নোৱাৰা যদি NSA এটা এফিলেটেড ক্লাব হয় তেতিয়াহ'লে NSA এফিলেটেড ক্লাবটোৱে একাডেমি এখন কিয় চলাব নোৱাৰে তেওঁলোকে কিয় ফুটবল কোচিং চেণ্টাৰ এটা চলাব নোৱাৰে তেওঁলোকে কিয় ভলীবল কোচিং এটা চেণ্টাৰ এটা চলাব নোৱাৰে আজিৰ তাৰিখত ফুটবল কোচিং চেণ্টাৰ চলাই বেলেগে ভলীবল কোচিং চেণ্টাৰ চলাই বেলেগে বেডমিণ্টনৰ কোচিং খোখৰ কোচিং বিভিন্ন কোচিং চেণ্টাৰবিলাক আমাৰ গাঁৱে ভূঞে চলি আছে গৰ্ডনতে 3-4টা কোচিং চেণ্টাৰ কিন্তু আটাইতকৈ দুখ লগা যে এইকেইটা প্লেয়াৰ বনাই আছে যোনে ৰাতিপুৱা গধূলি কোচিং দি আছে না তেওঁলোকৰ ক্ৰীড়া সন্থাত তেওঁলোকৰ ভোট আছে না তেওঁলোকে ক'ব পাৰে না ক্ৰীড়া সন্থাত তেওঁলোক যাব পাৰে ক্ৰীড়া সন্থাত যিসকলে যায় না তেওঁলোকে কোনোদিন স্পৰ্টছ হয় কোনোবা মানুহ আগতে কৰিছিল 20 বছৰ আগত স্পৰ্টছ কৰিছিল এতিয়াও তুমি স্পৰ্টছৰ কথা কৈ খাই থাকিবা নেকি 20 বছৰ আগত স্পৰ্টছ কৰিছিল আজি কি কৰি আছা আজি স্পৰ্টছৰ কাম কৰিছা নে মোক সেইটো লাগে আজি যদি স্পৰ্টছৰ কাম কৰা নাই তেতিয়াহ'লে তুমি 20 বছৰ আগত খেলুৱৈ আছিলা স্পৰ্টছে কৰিছিলা সেইটোলৈ আমি কিয় আলোচনা কৰিব লগা আছে আজি সময় দিছানে নাই আজি প্লেয়াৰ বনাইছে নাই এইটো ঠিক যেতিয়া বাৰ্ষিক অধিৱেশন আহিব বাৰ্ষিক প্ৰতিবেদন আহিব তাত তেওঁলোকে এ ডিভিজন বি ডিভিজন চবেই খেলে মানে এই কোচিং চেণ্টাৰৰ মানুহকেইটা গৈ তেওঁলোকক লগ ধৰি খেলে আৰু তেওঁলোকক খাতিৰ কৰি খেলিব লাগে কথাটো হ'ল যে এই কষ্ট কৰিব ল'ৰাকেইটাই ফিল্ডত বেলেগে আৰু বেলেগৰ নামত গৈ খেলিব আৰু তেওঁলোকৰ ওস্তাদি দেখাব খেলিব দিব নিদিব ইত্যাদি বিভিন্ন ধৰণৰ ওস্তাদি দেখাই থাকিব এনেকৈতো ক্ৰীড়াৰ পৰিৱেশটো নষ্ট হ'ব নোৱাৰে গতিকে ক্ৰীড়াটো সঠিক কৰিবৰ কাৰণে এতিয়া কি কৰিব লাগে মই আপোনালোকক বাস্তৱ ছবিখন কৈছোঁ আপোনালোকে ক্ৰীড়া সংগঠকসকলে মোক কওক যে কি কৰিব লাগে কি ধৰণে আমি পৰিৱৰ্তনৰ কামটো কৰিব লাগে আমাৰ প্ৰশ্ন হ'ল যে প্ৰত্যেকটো যদি এফিলেটেড অৰ্গেনাইজেশ্যন হয় অলিম্পিকে সেই অৰ্গেনাইজেশ্যনকে এফিলেশ্যন দিব লাগে যি অৰ্গেনাইজেশ্যনে নিজে প্লেয়াৰ জন্ম দিব পাৰে মেবি তেওঁলোকে কোচিং চেণ্টাৰ চলক নাইবা তেওঁলোকে কোচিং একাডেমি চলক যি নচলক তেওঁলোকৰ প্ৰত্যেকৰে একোটা এক্টিভিটি থাকিব লাগিব অকল নামত এটা ক্লাব হ'লে নহ'ব আমি কোনো ক্লাবক ডিসএফিলিয়েট কৰিব লাগে বুলি নকওঁ ক্লাবটো ডেভেলপ কৰক ঠিক আছে আজি 4-5 বছৰ বহি আছে 10 বছৰ ভালকৈ কাম কৰে এতিয়া ডেভেলপ কৰক এতিয়া দায়িত্ব লওক যে আমি প্লেয়াৰ প্ৰডাকশ্যনত কাম কৰিম প্লেয়াৰ নতুনকৈ বনোৱাৰ কাৰণে কাম কৰিম সেই পৰিৱেশটোৰ কাৰণে আপোনালোকে আৰু প্ৰত্যেকটো ইভেণ্ট মইতো বিচাৰোঁ যে হয় নলবাৰীত ক্ৰীড়াৰ জিলা